বিধৱা নাৰীজনী হীৰত সেন্দুৰকণ নাই, পোচাকযোৰো উকা। তিৰোতাজনী বৰ অকলশৰীয়া। তাই হেনো বিধৱা। সমাজে তাইক কুলক্ষণী বুলি কয়। তাই হেনো চৰিত্ৰহীনা। মঠ মন্দিৰলৈ যোৱা নিষেধ তাইৰ। তাই চুই দিলে হেনো চুৱা লাগিব। তাই হেনো ডাইনী। তাইৰ উৰুষা পূজাটোক বেশ্যালয় বুলি কয়। কেতিয়াবা কেতিয়াবা কোনোবাই তাইক প্ৰেমৰ প্ৰস্তাৱো দিয়ে। নিশা তাইৰ পদূলিত সদায় চলে মদাহীৰ আড্ডা। বিষয় এটি কোমল শৰীৰ। মদাহীৰ আড্ডাত সদায় শুনো অশ্লীল শব্দ। এই পূজাঘৰটোতেই থাকে হেনো এগৰাকী বিধৱা। ভদ্ৰবোৰেও যেন উত্তেজিত হয়। উত্তেজনাত অধীৰ হৈ পৰে। ভদ্ৰবোৰেও কয়, এবাৰ আপোন হোৱা না, এবাৰ চুব দিয়া না তোমাৰ নগ্ন শৰীৰ। হায়, কি মানসিকতা এয়া! বিচাৰ নকৰে মান মৰ্যাদা, নাৰাখে সম্বন্ধ। এবাৰো ভাবি নাচায় তাইও যে কাৰোবাৰ পত্নী, কাৰোবাৰ ছোৱালী, কাৰোবাৰ মাতৃ।